হেল্ল' দোস্ত, আজি আমি আৰম্ভ কৰিব ওলাইছোঁ যিটো ভিডিঅ'ত আপোনালোকে দেখা পাব যে এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব মোবাইল হেৰাই গ'লে কেনেকৈ পায় বা আমি কিদৰে পাব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰি লওক আপুনি মোবাইলটো ক'ৰবাত থৈ আহিছে বা বন্ধু এজনৰ ঘৰত গৈ থৈ আহিলে বা বিয়া খাবলৈ গৈ থৈ আহিলে, তেতিয়া কেনেকৈ পাব বা কি কৰিলে পাব তাৰ বিষয়ে আমি আলোচনা কৰিম। অলপ ভিডিঅ'টো চাওঁ, আৰম্ভ কৰোঁ আহক। এতিয়া ধৰি চাওক, মোবাইলটো হেৰাই গ'লে কি কৰিব। প্ৰথমে আপুনি কৰিব লাগিব যিটো কাম, সেইটোৰ বিষয়ে আপুনি কৈছোঁ। আপুনি যদি আপোনাৰ সৰু মোবাইল হয় বা ধৰক 1213 মডেলৰ নকিয়া মোবাইল বা বেলেগ মোবাইল বা চাইনা মোবাইল, তেতিয়া আপুনি সাধাৰণতে পুলিচত কমপ্লেইন কৰিলেই হ'ব। আৰু যদি আপোনাৰ এণ্ড্ৰইড মোবাইল হয়, ধৰি লওক চামচং বা ৰেডমি, আইফোন, মাইক্ৰ'মেক্স এনেকৈ হয়, আপোনাৰ ৰেডমি হওক কিয়, আপোনাৰ যদি এণ্ড্ৰইড মোবাইল হয়, তেতিয়া আপুনি কি কৰিব? তেতিয়া আপুনি কেনেকৈ পাব তাৰ এটা সহায় যাতে হয়, মোবাইলটো পাব পাৰে, তাৰ বিষয়ে আমি আজি এটা ভিডিঅ' বনাম। এইটো ভিডিঅ'ত আমি ক'ম কেনেকৈ মোবাইল পাব পাৰি। যদি আপোনাৰ মোবাইলটো হেৰাই গৈছে বা ক'ৰবাত পাহৰি থৈ আহিছে, তেতিয়াহ'লে আপুনি কেনেকৈ পাব? যদি আপোনাৰ মোবাইলটো এণ্ড্ৰইড মোবাইল হয়, তেনেহ'লে আপুনি কি কৰিব? যদি আপোনাৰ ঘৰত অন্য মোবাইল আছে বা লগৰ এজনৰ পৰা মোবাইল এটা আনি আপুনি প্লে ষ্ট'ৰলৈ যাব। আমি দেখুৱাইছোঁ প্লে ষ্ট'ৰত। এনেকৈ প্লে ষ্ট'ৰত যাব আৰু গৈ তাত মাৰি দিব এনেকৈ ফিণ্ড অলপ গেপ দিব আৰু মাৰিব মাই ফোন, ফিণ্ড মাই ফোন আৰু চাৰ্চ কৰিব। ইয়াৰ লগে লগে আপোনাক বহুকেইটা এপ আহিব, যিটো এপৰ তলত লিখা থাকিব গুগল LLC। সেই এপটো আপোনালোকে ডাউনলোড কৰিব। মই দেখুৱাইছোঁ, অলৰেডি মই ডাউনলোড কৰিছোঁ, সেইবাবে মই আপোনাক অনলি অ'পেন কৰি দেখুৱাইছোঁ। মই অলৰেডি ডাউনলোড কৰিছোঁ, সেইবাবে মোক অ'পেন দেখুৱাইছে, মই অ'পেন কৰি আপোনাক দেখুৱাইছোঁ। তাত আপুনি যদি দেখা পাব, যিজনৰ মোবাইলত যদি ইমেইল ID থাকে, ইমেইলটো দেখুৱাব। ইয়াত দুটা অপশ্যন দেখুৱাইছে, চাওক। একদম তলত যিটো অপশ্যন আছে, সেইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক দেখুৱাব ইমেইল অৰ ফোন। ইয়াত আপুনি আপোনাৰ মোবাইলৰ ইমেইল আইডিটো ইয়াত মাৰি দিব। মোৰ ইমেইল আইডিটো মই মাৰি দেখুৱাইছোঁ, চাবলৈ চাওক। মোৰ ইমেইলটো হৈছে asmatali3634@gmail.com। ইয়াত চাৰ্চ কৰিব। লোড হৈ আছে। ইয়াৰ পিছত দেখাব আপোনাক ইণ্টাৰভিউৰ পাছৱৰ্ড দেখুৱাইছে। আপোনাৰ যিটো ইমেইলৰ পাছৱৰ্ড আছে, সেই পাছৱৰ্ডটো আপুনি ইয়াত ক্লিক কৰিব। মোৰ পাছৱৰ্ডটো আপুনি অলপ ভিডিঅ'টো ষ্টপ কৰি আপোনাক দেখুৱাইছোঁ, মোৰ পাছৱৰ্ডটো আপোনালোকে চাব নোৱাৰে। সেইটো চাওক মোৰ পাছৱৰ্ড, আৰু ইয়াৰ পিছত আপুনি ইয়াত অ'কে কৰিব। লোড হৈ আছে, চাব। ইয়াত দেখুৱাইছে মোৰ মোবাইলৰ, আপোনাৰ মোবাইলৰ মডেল, কিমান % চাৰ্জ আছে, আৰু ক'ত আছে, আপোনাৰ দেখুৱাব। তাক মোৰটো ইয়াত মোক দেখুৱাইছে, মোৰ মোবাইলটো বৰ্তমান তামিলনাডুত আছোঁ। ইয়াতে কিবা এটা টেক্সটাইল মিলছৰ কাষত আছে বুলি দেখুৱাইছে। মোৰ মোবাইলৰ মডেল হৈছে Vivo Y21L। আৰু ইয়াত আপুনি দেখা পাব, এতিয়া ইয়াৰ তলত তিনিটা অপশ্যন আছে। এটা হৈছে প্লে চাউণ্ড। ইয়াত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত যিমান চাউণ্ড আছে, ফুল চাউণ্ডেৰে আপোনাৰ মোবাইলত শব্দ হ'ব। মই দেখুৱাই দিছোঁ।
চাওক শব্দ হৈ আছে। তাৰপিছত আপুনি একবাৰ বেকত আহিছোঁ আৰু ইয়াত যিটো লিখিছে স্ক'ৰ ডিভাইচ এইটাত আপুনি লিখিলে ইয়াত আপুনি যি লিখিব আপোনাৰ মোবাইলত তাকেই উঠিব। আহিব ধৰক আপুনি লিখি দিলে প্লিজ ইয়াত আপুনি আপোনাৰ নিজৰ পাছৱৰ্ডটো মাৰিব, ইয়াত কনফাৰ্ম পাছৱৰ্ড মাৰিব। ইয়াতে হৈছে আপোনাক ধৰক পাছৱৰ্ড আৰু তলত লিখিব কনফাৰ্ম পাছৱৰ্ড। আপুনি মই পাছৱৰ্ডটো ক্লিক কৰিছোঁ, আপুনি ইয়াত পাছৱৰ্ড আপোনাৰ যিটো মোবাইলৰ পাছৱৰ্ড আছিল ইমেইল পাছৱৰ্ড এইটো ক্লিক ইয়াত মাৰি দিব। তাৰপিছত নেক্সট অ'কে কৰিব। তাৰপিছত ইয়াত অ'কে বুলি ক্লিক কৰিব। লগে লগে আপোনাৰ পৰা লক স্ক্ৰীন মেছেজ অপেন এটা আহিছে। 2 নম্বৰত ফোন নাম্বাৰ আহিছে। আপুনি যদি ইয়াত যি লিখি দিয়ে ধৰক লিখি দিলে প্লিজ, মই আপোনালোকক দেখুৱাইছোঁ না পেপচি বুলি লিখি দিলে ইয়াত দেখুৱাব আপোনাৰ যিজন মোবাইল যদি কোনোবাই পাইছে। চাব আৰু যিটো একদম তলত দিয়া আছে অপশ্যন এইটো যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলত থকা সকলো এপ ধৰক ফোন নম্বৰ যিমান আছে সকলো ডিলিট হৈ যাব। তেওঁ কোনো কাম কৰিব নোৱাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে তেতিয়া আমাৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন কথা জনাৰ বাবে আমাক সহায় কৰিব। যে আপোনাৰ ছাবস্ক্ৰাইবে আমাক উৎসাহ যোগায় যাতে আমি নতুন নতুন ভিডিঅ' বনাব পাৰোঁ। ধন্যবাদ।